এই বন্ধু বান্ধৱীসকল, আজি মই বনালোঁ মতিচুৰ লাড্ডু। চাওকচোন কেনেদৰে বনাইছোঁ। যিহেতু গৰমৰ বন্ধ চলি আছে, গতিকে ল'ৰাহঁতক সন্ধিয়া নতুন নতুন কিবা খাদ্য লাগে, সেয়ে এইটোকে আজি বনাই দিলোঁ। চাওকচোন কেনেদৰে বনাইছোঁ। এয়া মই 2 কাপ বেচন দিলোঁ, এনেদৰে মই চালনীৰে চালি ল'লোঁ। এয়া মই অকণকৈ পানী দি মিহলাই ল'লোঁ। ভালকৈ মিলাব লাগিব যাতে গোটা হৈ নাথাকে মাজত। এনেদৰে ফাইন পেষ্ট এটা যাতে হয় ধুনীয়াকৈ। এয়া মই কেৰাহী গেছত বহাই দিলোঁ, তাতে অলপ তেল দিলোঁ। তেলখিনি যেতিয়া গৰম হ'ল, তাৰপিছতে এই পেষ্টটো পকৰীৰ নিচিনাকৈ দি দিলোঁ। দি এয়া মই অলপ ৰঙচুৱাকৈ ভাজি লৈছোঁ। বেচনখিনি গুলোতে অলপমান ফুড কালাৰ দিব পৰা যায়, মোৰ নাছিলে সেয়ে দিয়া নহ'ল বাৰু। এতিয়া এইখিনি মই এটা মিক্সি জাৰত লৈ ভালদৰে পিচি লৈছোঁ। এতিয়া এটা কেৰাহী গেছত বহাই দিলোঁ, তাতে 2 কাপ পানী দিলোঁ। তাৰপিছতে মই 2 কাপ চেনি দি দিছোঁ, দি এইখিনি গলিবলৈ এৰি দিলোঁ। এয়া চেনিখিনি গলি গ'ল। তাৰপিছতে মই আগৰ যিখিনি মই পিচি ৰাখিছিলোঁ বেচনৰ, এইখিনি মই ইয়াত দিলোঁ, দি অলপ লৰাইছোঁ। তাৰপিছত অকণমান লৰাই মই কেইটামান মগজ দি দিছোঁ। এয়া দেখিছেনে, কেইটামান মগজ দিলোঁ, দি আকৌ মই লৰাইছোঁ। এয়া শুকাই যাব ধৰিছে। তাৰপিছতে মই কেইটামান বগা তিলো দি দিছোঁ, খাবলৈ সোৱাদযুক্ত হয়। এয়া পূৰা হৈ যোৱাৰ পাছতেই মই নমৰা আগমুহূৰ্তত এয়া এচামুচ মই ঘিউ দি দিছোঁ তাতে। দি আকৌ এনেদৰে অকণমান ভাজি লৈ এয়া মই নমাই দিলোঁ। এইখিনি হৈ গ'ল। এয়া নমাই এখন থালত থৈ তাৰপৰা এটা এটাকৈ মই এনেকৈ লাডু আকাৰত বনাই গ'লোঁ। এয়া বনাই গৈছোঁ, কেইবাটাও হৈ গ'ল। এটাৰ ওপৰত এটা এটা মগজৰ গুটি দি দিছোঁ, দেখিবলৈ ভাল হ'বলৈ কাৰণে, আৰু খাবলৈও বহুত ভাল হয়, টেষ্টি হয়।